তো গুড মর্নিং গাইস, এটা বর্তমান বাজছে 6টা। ৰাতিপুৱা আমি ভ্লগ আৰম্ভ কৰিব লগা হৈছে। আমি কি ক'ম আৰু, আমি সদায় ভ্লগ এটা দিম, কিন্তু উপায় নাই, এনেকুৱা সময়ৰ অভাৱ। এই শৰ্মাক নহয় গিয়া মুখে উলিয়াব লাজ কৰিছি, সদায় কৈ ভ্লগ দিওঁ। নাই এই কি বোলে কিবা অলপ খাম খেলি মেলি লাগি আছে, আমি সেইকাৰণে ব্লগ দিব পৰা নাছিলোঁ। আজিৰ পৰা ব্লগ পাব, সেইটো খাটাং। সদায় নললেও সপ্তাহত 2-3টা ব্লগ হ'লেও পাবই। 2-3টা দিলেতো কথাই নাই আৰু। আজিৰ পৰা দিম আৰু, কথাটো কৈছোঁ তো দিম বুলি। কিবা এটা বহুত দিন সেইকাৰণে দিয়াই নাছিলোঁ, কিবা এটা খেলি মেলি লগা আমি আৰু হেৰি কৰাই নাই সেইকাৰণে। এতিয়া আৰু যি কৰোঁ যি দেখো চব দেখে, চব মানে চব সাংৰি লৈ কিনে এটা কিবা দি দিম আৰু। দিম বা ভালকে দিম। এতিয়া আমাৰ কমন কাৰ্ড বনিৰ বুটক আহি আছে, আপোনালোক এতিয়া আমি তাৰ এই পুৰা বিল্ডিং ঘৰটোত আছোঁ আমি। এইটো কি কওঁ, হাই হাই দোস্ত তাক দেখছি। এইটোৱে সেই টমিটা, যে টমিটা এইটো কি অমিতা? এইটো আমাৰ শৰ্মাদাই আমাৰ হাত দিয়া অমিতা। এই আমাৰ শৰ্মাদাই এইটোত বৰ এটা ধুনীয়া এক্টিং কৰি থৈ গৈছে। এইটোৱে অমিতা। নাই সিটো অমিতা পিজিয়ে খাই পেলাইছে। এইটো আৰু নতুন অমিতা, ইও ডাঙৰ হৈছে বাৰু। জগত দা আহিছে দেখো। কি নাম দিছি এইগিলা? মোক কাহি জগত দাই এসে নামে দি বনাই দিছি। বিনীত ৰকাত খাৱা বোলে বেয়া দিছি। কি সাদা ভিটামিন আগে লাগি বেলেগ খাই দে, কিন্তু বেলেগ জিন আজি ব্লগে বনাব। এই কঁঠাল কি লমালমি লাগছি চাক। কঁঠালে কঁঠাল। জগত দা তোৰ কঁঠাল আছে নে নাই? এতিয়া পুৰা খেতি চাবা আহিছি। ক'ত কি হৈছে? কি আছে তোৰ? ৱাহ খেলৰ পুঁজি দেখে আহিছি। কঁঠাল আছে দেখোন, লাগছিল লাগে নাই? কঁঠালডাল এই পাত কাটাতে আধা মৰা কৰি দিছে। এইখন নালগিলা কি হলে পাক কাটছি, কিবা পাক কাটছি আমডাল জগত দা এই দেখছি কি ধুনীয়া আম লাগছি। আমৰ বতৰ আহিলে দেখছি না আম। জগতদাৰ পাৰ্মিশ্যন ল'ব লাগিব। এই জগতদাৰ আম নহয়, এডাল জগতদাৰ আৰু কৈছে আমাৰ কিমান নাৰকেল লাগছি নে আপোনালোকে? এই কৰকটাৰ মিচিংটোত থাকি আমাৰ নাৰকেলাই নাথাকে আজিকালি। কি ৰখাই ন খাবা লগা কৰকটো মেচিন বোলে। আমাৰ এই খালটোত চেপা পাতলি হৈ গেল, মাছে মাছ ভাজায়, মাৱা মাছ বানপানী থুমে মাছ ভৰ্তি হৈছে, পাতি দিলে হ'ল। বৰষুণ মাৰিলে কি আকৌ চেপা মাছ ভাজে, মাৱা মাছ। জগদা আজি কেইটা বজাত উঠছ তই? আজি মই 6টা বজাত। তুমি? মই 6:15 উঠছো। মইতো জানছো আহি কিনে মাতছি, মই এতিয়া উঠছো। নহয় আজি আমাৰ ভিডিঅ' শ্বুটিং নহয়, আমি জানো, সেইকাৰণে মই বেছি সোনকালে উঠা নাই। জগতদা ৰাতি কেইটাত ঘুমা কৈছো? জগতে সোনকালে মই পুনে 10টা বজাত ঘুমাওঁ। কি পোনে? তাৰমানে 10:15 হয় না? আগৰ দিনৰ কথা, ইয়াৰ পৰা কিছু জানবা পাৰি। কিন্তু আপোনালোকে চিঙা জকৰ কথা জানাই নে? কি চিঙিয়া জকা তাৰমানে ওপৰত দেখি উঠিয়া মাৰাত তাক গয়া বস্তু। চিঙিয়া জকা ধৰলি এক জগত দা ওপৰত মানে ওপৰত দেখি বুজে আহি থাকে। ইমান বুজে ক'ব নোৱাৰি এনে, বুজি পাৰলি এটা হৈ গৈছে। এই জিকিয়া এই নেচা হাও ছাগলা খাই নোহোৱা কৰি পেলছি। গৰু খাইছি, কি কবি তই তাৰ ওপৰত? এতিয়া গৰু খালি কি কৰবি, উপায় নাই আৰু, কালত কাজিয়া কৰবি। খালাক আৰু ভাব বেলেগ মানে, কিন্তু আৰু হব এইবিলাক কাজিয়া কিয় কৰিব লাগে? কুঁহিয়াৰো ৰুইছে তো, কুঁহিয়াৰ নেকি এডাল? আমাৰ জগতৰ কুঁহিয়াৰ হৈছে এডাল। ই ডাঙৰ হ'ব নে? মচা লৈছে, ডাঙৰ হবা দিছো। মচা নে নাই দেখো ইয়াৰ? হ'ব অলপ হাত দিলি বা এই খলি গুৰু আগত দিলি সি উঠি আহিব। বেঙনা চিঙাই নিয়ে দেখো, গিলা মাটিত বাগৰি আছে। খালি খুজেতে কি হয় খুজো খাৱাই নাই, থৈ দিছে কি দিছে দে একদম নেচাৰেল আপোনালোকে চাক ঘৰত
এই ডেংগা দেখছি না দেখা সৰু হ'ব পাৰে এইগিলা দেখছি না ডাঙৰ দিছে লগতে এ থৈ দিছি আকৌ লৰাই নাই একদম নেচাৰেল বস্তু বিদ্যা আকৌ সাৰ নেতা বিলাহী চিংবে গেছি হেৰি কৰিব আজি পুৰা জগতৰ বাগানে দেখি দিছো আৰু কৈ বিলাহী আপোনালোকে এই বিলাহী দেখা পাইছে দিয়া অ কণ বিলাহী এইটো কি বিলাহীটো এইটো লতা বিলাহী আপোনালোকে দেখা পাইছে খুব লাগে অ এই চাদটো মস্ত চাদ দিয়া চাদ কি চাদ সতটো বৰ সদা আৰু এইটো এইটো কি বস্তু এইটো কোনটো এইটো কলো এইটো আমৰেলি বা খানা খানা ভিডি আনি দিছে নেকি আৰু ধুনীয়া বস্তু হেৰাও এই এটা চৰাই চৰাই চানা দেখছি না ই উৰিব পৰা নাই চাগে এতিয়া পৰি আছে হাই অ হাই আহা ওই নেকি চৰাই তো ঐ সৰুদা লৈ যাওঁ নেকি ইয়াক হাই অ নাই নাই এ মায়াকে নিব দে চানা এইটো দেখছি না এই মায়াকক বৃষ্টি বনাই এটা ভৰি আছে আমি জানাও বাৰু এতিয়া কাষতে মায়াকৰ এইগিলা ধুনীয়াৰ ঘৰ আছে লৈ যাব তোৰতো চলি পলি নাই এইটো নিবেলে নোপোৱাকে কি কৈছে তোৰতো চলি পলি নাই অ এইটো নিবেলে পো ভালকা এই মই বিয়াই কৰা নাই ক'ত চলি বুলি কথা কৈলি বা জগতদাৰ গোটাই বাগানখন ঘূৰিলো মাতটো মই দুইজন নেচা আহি দেখা পালো এই মাতটো দুইজন লাগছি তো ঐ ঐ নেচৰা ছাগালৰ এই কলাম দিছি ছাগাল কলা নহয় দুইজন এতিয়া কোনি খাবি হ'ব আৰু আছে বস্তিত দেহি মোৰ ফাৰ্ম ঐ বা এতিয়া ইয়াতে কি ছাগালে কলম দিছে এই ছাগালে চব বেলতে ফেলছে এতিয়া আমাৰ জগতদাৰ ধুনীয়া ডাইলগ এটা শিকি আছো এই জগতদাৰ তাত তোৰ আমাৰ ভিডিঅ'ত দিয়া ডাইলগ এটা ক'ব আমাৰ নেক্সট ভিডিঅ'ত আহি থকা ডাইলগ এটা জগত দিলো নকওঁ। আগৰ এটা দিয়া আগতটো দি এইটো কি বুলি কয় এই কি আছিলে কি অ মানে মামাই কাম বন এইটো নহয় মামাটো দি কোন এতিয়া সেইটো তাইটো এই যে তাইক মোক লাগব সেইজনী কোন সেইজনী মই ভাল পোৱা নাম কি সদেৰি সদেৰি নে ফুদেৰি সদেৰি নে সদেৰি সদেৰি ঘৰ ক'ত তাই ক হাঁহি নিছিল ক ঘৰে হামৰে গাঁৱত আৰু আজি আমাৰ পুৰা পানে কাম কৰি আছে পাঞ্জল আমাৰ ভিডিঅ' কৰবাৰ দিনে ই বৰ ডিষ্টাৰ্ব দিছে হৰে শিল টানাই কাম আমি গধুমাই ৰখিব লগা হৈ গৈছে ৰাতিপুৱা কাম কৰে এইটো মোৰ মাহিৰে ল'ৰা বৰ বদমাছি এই পানে বীৰ পালে না বেলেগ নাম দিছে কিন্তু আপোনালোকে এইটো বস্তু জানে সকলোৱে ইয়াৰ নাম কি জানে আপোনালোকে কি এইটোৰ নাম ভোটবাং নাম এইটো খাই এইটো কটাই পিন্ধিলে একেবাৰে আপোনাৰ হাল চৌকাৰ সৃষ্টি হৈ যায় কি হাল চুক হাল চৌক হৈ যায় ক'ত কি ক'ত মানে কি ভৰিত তলাত পিন্ধিলি আপোনালোকে বাৰী আপোনাৰ কাটিব লগা হৈ যায় তাৰপৰা আপুনি খোজ কাঢ়িলে ফিল্ডতো খোজ কাঢ়িবই নোৱাৰে পকা চপৰাটো খোজ কাঢ়িব ইমান ডেঞ্জাৰ ডাল নাম ডেঞ্জাৰ নাম কি দেহে ভোটবাং ফুটবাং না জগতদা সজনাও দিছি সজনা আলি লাগা নাই বছৰ লাগব নে জগতদা লাগব এইখন লাগছিল 7 দিন মান মাত্ৰ 7 দিল ইয়াৰ চব বস্তু 7 দিল 2 দিল সেনেকৈ লাগি দেব এই বেছি ফল হ'লে দিগদাৰ আজিকালি বিক্ৰী কৰিব না বিক্ৰী কৰিলে মই আনাই দিব লাগে মোক চবেই চিন পাই দে নাই কি বেলো আছে তো হৈ পালে হা জগতদা তোৰ নাই কি কো কি নাই গো ন বস্তু গোটাই আছে চব আছে থাকাততো গোটাই ভাবে নাম ৰেডো না আমাৰ জগতৰ চব বস্তু আছে পুৰা বাগানে আধাটো খালবাৰত যোৱাই নাই এই চাগটো এইটো আছে মাইনা কেনে মৰম লাগে কি চাইছ আমাৰ ভিডিঅ' যি বেকগ্ৰাউণ্ড মিউজিক গিলা আহি থাকে আমাৰ ইয়াৰ পুৰা বেকগ্ৰাউণ্ড মিউজিক এইটো মাইনে দি থাকে পুৰা কান্দি থাকে আৰু বেছিভাগ বেকগ্ৰাউণ্ড মিউজিক আমাৰ মাইনাৰ পাই যায় আৰু আমাৰ এইটো সুবিধা আছে আমি ডাউনলোড কৰিব লাগে আনা বেলেগ শুনো এটা দি দে হাই দি কান্দি দে হাই দি হাই দে কান্দি দে দে এও পুৰা চক খাই গৈছি নেকি এ জগতদা কি কবি এইটো জগতদা মানে ভতিজা কয় দে হাই বুলি কয় হাই জগতদা বেলেগ দিছি হাই বুলি কয় দে দে তো আজি আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ
নে কি শৰ্মদা আজি ইমানতে এৰিলো ভিডিঅ'টো অঁ আৰু ভিডিঅ'টো চাই ভাল পায় বেয়া পায় আমাক জনাব কমেণ্ট কৰি আৰু আমি এনেকুৱা ধৰণৰ আমাৰ ভ্লগ পাই দেখুৱা ব্লগ পাই থাকো আৰু ডেইলি দিব চেষ্টা কৰিম মানে ডেইলি মানে একদিন একদিন সদায় চাই দেখুৱা আৰু ৰবিবাৰে আহি আছে নেক্সট আমাৰ ভিডিঅ' আহি আছে এক্টিং ভিডিঅ' আৰু কি বুলি কয় আপোনাৰ ছাবস্ক্ৰাইবটো কৰিব ছাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'টোত পুৰা ছাবস্ক্ৰাইব কৰিব ধুনীয়াকৈ মাইনা কিবা ক'বা দেখো অঁ খোৱা তো বাই বাই টাটা